বন্ধুসকল আপোনালোকে চাগে এতিয়ালৈকে মানুহৰ মুখেৰে চীনৰ বিষয়ে ভাল কথাই শুনিছে কেনেকৈ এটা সময়ত চীন ভাৰততকৈ দুৰ্বল আছিল আৰু এতিয়া পৃথিৱীৰ সুপাৰ পাৱাৰ হৈ গ'ল 1987 চনত যেতিয়া চীনে আৰ্থিক উন্নতিৰ আৰম্ভণি কৰিলে তেতিয়া তাত জনমূৰি আয় 155 আমেৰিকান ডলাৰ আছিল য'ত ভাৰতৰ জনমূৰি আয় তেতিয়া 210 ডলাৰ ভাৰতত তেতিয়া বহুত বেছি সমৃদ্ধি আছিল কিন্তু আজি ছবি সম্পূৰ্ণ সলনি হৈ গ'ল কিন্তু আজি মই ইয়াত এইটো ক'বলৈ অহা নাই যে চীন আমতকৈ ভাল হয় বা আমি তাৰ আশে-পাশে নাই হয় বন্ধুসকল এয়া একেবাৰেই নহয় আচলতে আমাৰ সংস্কাৰ কেতিয়াও এনে নাছিল যে আমি মানুহৰ মৃতদেহৰ ওপৰত খুজকাঢ়ি আগবাঢ়িম এয়া ভাৰতবৰ্ষ হয় য'ত শত্ৰুকো মৰমেৰে সাৱটি ধৰা হয় উপাৰ্জন কৰিছে চাগে কোটি কোটি টকা চীনে কিন্তু মানৱীয়তাৰ পাত যে আমি গোটেই বিশ্বক পঢ়াইছো যি ভাতৃত্ববোধৰ কথা আমি ব্ৰহ্মাণ্ডত বিয়পাইছো সেয়া চীনৰ নিচিনা নিজ দেশে কেতিয়াও কৰিব নোৱাৰে তেওঁলোকৰ দ্বাৰা এয়া নহব এনেও বেলেগৰ মডেল চুৰ কৰা ভাৰতৰ কাম নহয় আৰু ভাৰত দেশে যি কৰি দেখালে সেয়া আন কাৰো সাধ্যও নহয় এবাৰ আকৌ বন্ধুসকল অন্তৰৰ পৰা কৈ দিয়ক যে ভাৰত মাতা কি জয় বন্ধুসকল আজি মই আপোনালোকক চীনৰ সত্যতা কম আপোনালোকক সকলো বস্তু দেখাম যাক দেখি আপুনি ক'ব যে ভাই আমাৰ দেশ ভাৰত আন কোনো দেশতকৈ কম নহয় বন্ধুসকল যদি আপোনালোক মোৰ চেনেলত নতুন হয় তেনেহলে এই চেনেলটো সাবস্ক্ৰাইব কৰি দিব নাম্বাৰ 1 চীনত গাঁৱৰ পৰা বহু মানুহৰ চহৰৰ ফালে পলায়ন 1950 চনৰ পৰাই হৈ গৈছিল চীনত তেতিয়া লাখ লাখ মানুহে নিজৰ খেতি আৰু ইয়াৰ লগত জড়িত কাম এৰি চহৰত ফেক্টৰী বিল্ডিং আদি বনোৱা কামৰ ফালে গতি কৰিলে চীনৰ গ্ৰামীণ আৰু চহৰীয়া এলেকাত বাস কৰা সকলৰ মাজৰ পাৰ্থক্য নিৰ্ধাৰণৰ এটা বিশেষ সিস্টেম আছে হোকো ইয়াৰ দ্বাৰা পৰিয়ালৰ ৰেজিষ্ট্ৰেচন হয় যাৰ দ্বাৰা চৰকাৰী অধিকাৰীয়ে এইটো গম পাব পাৰে যে পৰিয়ালটো কোনটো ক্ষেত্ৰৰ হয় তেওঁলোকক বেছিক সুবিধাও সেই হিচাপতে দিয়া হয় এই ধৰণে গাঁৱৰ পৰা চহৰৰ ফালে পলায়ন কৰা বনুৱাসকলে উপাৰ্জনৰ পথটো বিচাৰি ল'লে কিন্তু অন্য প্ৰয়োজনীয় সুবিধা যেনে স্বাস্থ্য পেঞ্চন শিশুৰ শিক্ষাৰ কাৰণে তেওঁলোকে বহুত সমস্যাৰ সন্মুখীন হ'ব লগা হয় এই কাৰণে ইয়াত বহু মাক বাপেকে উপাৰ্জনৰ কাৰণে চহৰৰ ফালে গুচি আহিলে কিন্তু নিজৰ সন্তানক পিছত এৰি থৈ আহিলে আজি তেওঁলোকে পইচাটো উপাৰ্জন কৰিলে কিন্তু না তেওঁলোকৰ পৰিয়াল বাচিলে আৰু না তেওঁলোকে সেই পইচাৰে কিবা কৰিব পাৰিলে নাম্বাৰ 2 আপুনি জানে নে পৃথিৱীত একমাত্ৰ চীনে এনেকুৱা এখন দেশ হয় য'ত যদি আপুনি কিবা ক্ৰাইম কৰি দিয়ে আৰু আপোনাৰ জেলৰ শাস্তি হৈ যায় তেতিয়া আপুনি পইচা দি নিজৰ ঠাইত আন কাৰোবাক জেললৈ পঠাব পাৰে হয় আপুনি ঠিকেই শুনিছে এয়া কেৱল চাইনাতে হ'ব পাৰে যদি আপোনাৰ তাত পইচা আছে তেতিয়া আপুনি ক্ৰাইম কৰি থাকক আপুনি শাস্তি পাই থাকিব আৰু পইচা আপুনি আন কাৰোবাক দি দিয়ক আৰু তেওঁ তেতিয়া আপোনাৰ ঠাইত জেলৰ ভ্ৰমণ কৰি আহিব এয়া কেতিয়াবা আমাৰ দেশত হ'ব পাৰিবনে কেতিয়াও নোৱাৰে নাম্বাৰ 3 বন্ধুসকল চীনত কমিউনিষ্ট পাৰ্টি একমাত্ৰ পাৰ্টি হয় ইয়াত কোনো অপজিশন নাই মানে হাইৱে বা মাইৱেৰ নিচিনা কথা হয় আপুনি নিবিচাৰিলেও চীনা চৰকাৰৰ হাত মিলাবই লাগিব কথা এতিয়া ইমান দূৰ পালেগৈ যে কমিউনিষ্ট পাৰ্টিৰ নেতা চীনত যিকোনোৰে ঘৰ পাইগৈ তেওঁলোকৰ ছোৱালী তেওঁলোকৰ ঘৰৰ জীয়াৰীৰ লগত গোটেই ৰাতি মস্তি কৰে বলৎকাৰ কৰে তাৰ মানুহে কেৱল চুপচাপ চাই থাকে কোনেও সেই গুণ্ডা কমিউনিষ্ট নেতাবোৰৰ বিৰুদ্ধে একো ক'বও নোৱাৰে কোনেও কেছ দিবও নোৱাৰে আপুনি বিচাৰিলেও একো কৰিব নোৱাৰে কাৰণ তাত কোনো ন্যায় প্ৰণালী নাই এয়াই হয় চীনৰ আচল সত্যতা এয়াই হয় তেওঁলোকৰ বিকাশ মডেল বন্ধুসকল আপোনালোকৰ যদি এতিয়ালৈকে এই ভিডিঅ'টো ভাল লাগিছে তেনেহলে প্লিজ কমেন্ট কৰি জনাব পাৰে নাম্বাৰ 4 আমাৰ দেশৰ দৰে চীনতো উপাৰ্জনৰ সন্ধানত প্ৰত্যেক বছৰে গাঁৱৰ পৰা চহৰৰ ফালে বহু পৰিমাণে মানুহৰ পলায়ন হয় মানুহৰ কামৰ সন্ধানৰ জোচ ইমান যে গমেই পোৱা নাযায় যে কিমান ডাঙৰ স্কেলত চীনৰ গাঁৱৰ শিশুসকল অনাথৰ জীৱন জীবলৈ বাধ্য হৈ গৈ আছে এক গণনা অনুসৰি চীনৰ গাঁৱত 9 কোটিতকৈ বেছি শিশুৱে অনাথৰ জীৱন জি আছে এনেকুৱা নহয় যে তেওঁলোকৰ মাক বাপেক পৃথিৱীত নাই কিন্তু কামৰ সন্ধানত তেওঁলোকে সন্তানক ককা আইতা বা পৰিয়ালৰ আন কাৰোবাৰ ভৰসাত এৰি চহৰত থিতাপি লৈ লয় চীনৰ হোনান প্ৰান্তৰ এখন গাঁও চাওয়াঙৰে 182টা শিশু নিজৰ মাকৰ অবিহনে জীয়াই আছে এই গাঁওখন এতিয়া মাদাৰলেছ ভিলেজৰ নামেৰে জনা যায় বহু শিশু এনে হয় যাৰ নিজৰ মাকৰ চেহেৰাও মনত নাই তাতে বহুত কম শিশু এনে আছে যি কিছু সময় নিজৰ মাকৰ লগত পাৰ কৰিব পাৰিছে মাক বাপেকৰ অবিহনে এই শিশুবোৰৰ বিশেষকৈ ছোৱালীৰ যৌন উৎপীড়নৰ বিপদ সকলোতকৈ বেছি থাকে এয়াই হয় চীনৰ বিকাশ মডেল বন্ধুসকল আপোনালোকে ভাবিব পাৰেনে যে আমাৰ দেশত কোনেনো নিজৰ সন্তানৰ লগত এনে কৰিব কিন্তু এয়া চীন হয় য'ত ইমোচন নামৰ কোনো বস্তুৱেই নাই সেইকাৰণে এইটো মই আপোনালোকক ক'লো যে মানুহৰ মৃতদেহ গছকি যদি কোনো দেশ আগবাঢ়িছে সেয়া নিজ দেশ চীনেই হয় নাম্বাৰ 5 আপুনি জানেনে প্ৰত্যেক বছৰে কেৱল এক সপ্তাহতে চীনৰ মানুহে 1 কোটিতকৈ বেছি কুকুৰক মাৰি খাই পেলায় হয় আপুনি ঠিকেই শুনিছে কেৱল এক সপ্তাহতে অহা বছৰৰ ডগ মিট ফেষ্টিভেল 21 জুনৰ পৰা 30 জুনলৈকে পালন কৰা হ'ব
ইয়াত কুকুৰক ধৰা হয় আৰু তাৰ পিছত জীৱিত কুকুৰৰ ছাল এৰুৱাই দিয়া হয়। তাৰ পিছত গৰম পানীত উতলাই দিয়া হয়। যেতিয়া কুকুৰটোৱে উতলি থকা গৰম পানীত নিজৰ প্ৰাণ হেৰুৱায় তাৰ পিছত তাক খাই পেলোৱা হয়। চীনৰ মানুহে হয় তৰকাৰী বনাই কুকুৰৰ মাংস খায় বা সিহঁতে তাক কেঁচাই খায় চালাডৰ লগত। চীনৰ খোৱা বোৱাৰ নিয়মেই বেলেগ। কিন্তু আপুনি ভাবকচোন, এক সপ্তাহত 1 কোটি কুকুৰক চীনত অমানৱীয় ধৰণে মাৰি দিয়া হয়। এয়া মানৱীয়তাৰ পৰিচয় নহয় বন্ধুসকল। এতিয়া কওক, এই ফেষ্টিভেলৰ বিষয়ে আপুনি কি ক'ব বিচাৰে? কমেণ্ট ছেকশ্যন ব্যৱহাৰ কৰি নিশ্চয় জনাব। বন্ধুসকল, আমি ভাৰতীয় হয়, এই কাৰণে আমাৰ বাবে মানৱীয়তা সকলোতকৈ জৰুৰী বস্তু হয়। আমি মানুহৰ লগত প্ৰেম কৰোঁ, তেওঁলোকৰ পইচাৰ লগত নহয়। এনেকুৱা নহয় যে আমাৰ দেশ আগবঢ়া নাই, আমি বহুত আগলৈ আহিছোঁ। আৰু মোৰ বিশ্বাস আছে যে আহি থকা সময়ত ভাৰতবৰ্ষ এখন এনে স্থান হ'ব গোটেই বিশ্বৰ কাৰণে, যাৰ পৰা মানুহে মানৱতাৰ বিষয়ে শিকিব। তো আমাৰ দেশ বহুত ভাল হয় আৰু সকলোতকৈ বেলেগ হয়, আৰু আহি থকা সময়ত আমি সকলো মিলি ভাৰতবৰ্ষক নতুন উচ্চতালৈ লৈ যাম। যদি আপোনালোকে মোৰ এই ভিডিঅ'টো ভাল পালে আৰু আপুনি যদি এই চেনেলটো নতুন হয় তেনেহ'লে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰি দিব। ধন্যবাদ।